কালি আহি ৰাতি পোৱাৰ পিছত ভাগৰ লাগিছিলে আৰু যিহেতু 4.5 ঘণ্টাৰ এটা ডিফাৰেঞ্চ আছে গতিকে শুলোঁ কিন্তু তথাপিও নতুন জেগাৰ কাৰণে ৰাতিপুৱা উঠি অলপমান খোজকাঢ়িবলৈ মন গ'ল গতিকে বন্ধু বেদাংশক ক'লোঁ যে মই অকণ ওলাই যাওঁ আৰু তাক ৰাস্তা ঘাটবিলাকৰ কথা অকণ সুধিলোঁ যিহেতু মই এটা মোবাইল নাই চিম নাই মই এটা দীঘলীয়া ৱাকৰ কাৰণে ওলাই আহিলোঁ এখন বাছ এগৰাকী মহিলা মই খোজকাঢ়ি থাকোঁতেই কোনো ধৰণৰ শব্দ নহয় শান্তিকণ আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে খুব কম মানুহ আছে আচলতে লেইষ্টাৰ কাউণ্টি হৈছে ৰুৰেল ইংলেণ্ডৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয় আৰু ইয়াত জনবসতি এভাৰেজ খুব বেছি নহয় খুব কম নহয় খুব মন্থৰ গতিত চলা এখন চহৰ আৰু এইটো অঞ্চলত ভাৰতীয় বহুত আছে দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশ ফুৰিছোঁ কিন্তু ইউৰোপত মই প্ৰথম আহিছোঁ যে ইংলেণ্ডৰ কথা অতীজৰ পৰা শুনি আহিছিলোঁ যি ইউৰোপৰ কথা অতীজৰ পৰা শুনি আহিছিলোঁ সেই ইউৰোপত আজি মোৰ প্ৰথম ৰাতিপুৱা আৰু প্ৰথম খোজকাঢ়িছোঁ ইংলেণ্ডৰ বায়ু সেৱন কৰিছোঁ অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ এখন নতুন দেশ ঠাণ্ডা আছে এতিয়া অভাৰকোট বা জেকেট পিন্ধিবলগীয়া আচলতে আৰু যিহেতু মই ভাৰতৰ পৰা আহিছোঁ সেই গতিকে মই স্বাভাৱিকতেই এটা জলবায়ুৰ তাৰতম্যৰ যিটো প্ৰভাৱ সেইটো মোৰ গাত পৰিছে এতিয়া মই ইফালে ঘূৰি আছোঁ এইটো হাণ্টাৰ্ছ ৱে এইটো অঞ্চলৰ এটা ডাঙৰ ৰাস্তা এইটো এফালে গৈ ইফালে ওলাব পাৰি গতিকে হাণ্টাৰ্ছ ৱে দি মই নগৈ যিটো মূল ৰাস্তা সেইফালে মই আগবাঢ়িছোঁ কিমান দেৰিৰ পৰা ফুৰি আছোঁ ঠিক নাই অলমষ্ট এঘণ্টাই হ'ল শব্দ একোৱেই নাই এই নিস্তব্ধতাটো মোৰ বৰ প্ৰিয় আচলতে আৰু ইমান চাইলেঞ্চ ইমান নিস্তব্ধতা এতিয়া কথা পাতি থাকোঁতে মোৰ এনেকুৱা লাগিছে যেন মোৰ মাতটো চাৰিওফালে বিয়পি গৈছে চ' পিচটো বৰ দৰকাৰী বস্তু মানুহ সুস্থভাৱে থাকিবৰ কাৰণে ইটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই সদায় বিশ্বাস কৰোঁ আৰু যেতিয়া এনেকুৱা জেগালৈ আহোঁ আৰু পৃথিৱীৰ আন কিছু দেশত যাওঁতেও এই শান্তিটো পাইছোঁ চ' খুব এনজয় কৰিছোঁ আই এম ৰিয়েলি এনজয়িং ইট বিগ টাইম অ'ভাৰ হিয়াৰ আৰু মানে চেন্সটো শান্তিৰ যিটো চেন্স পিচৰ যিটো চেন্স সেইটো প্ৰিজাৰ্ভ কৰিবলৈ চেষ্টা কৰি আছোঁ মূৰত যেন ষ্টক কৰি থ'ম এই অনুভৱটো ঠিক আছে আকৌ লগ পাম সৰু ভিডিঅ' কৰিম বাট আপোনালোকে গম পাইছোঁ মই ইমান দেৰি কথা পাতিছোঁ কিন্তু ক'তো একো শব্দ নাই মোৰ বাহিৰে ইটছ লাইক 9:30 10 o'clock in the morning মানুহো নাই তেনেকৈ মই জাষ্ট খোজকাঢ়ি আছোঁ ক'লৈ গৈ আছোঁ কিমান দূৰ খোজকাঢ়ি আছোঁ নাজানো বাট এনজয়িং দ্য পিচ এণ্ড চাইলেঞ্চ বিগ টাইম
আৰু এইদৰে খোজকাঢ়ি প্ৰথম পুৱাটোত ভাগৰি জুগৰি আহি পুনৰ বেদাংশুৰ ঘৰ উপস্থিত হওঁ আৰু তাৰ লগত মোৰ অভিজ্ঞতা ভগাই লওঁ। সিও বহু প্ৰশ্ন কৰে, ক'ত গ'লি, কেনেকুৱা লাগিল, কোন দিশে গ'লি, কিবা দিগদাৰ হৈছিল নেকি। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম লেষ্টাৰ চহৰখনত যেতিয়া মোক বন্ধুৱে ভ্ৰমণ কৰায় কি কি স্থানলৈ গ'লোঁ, কি কি বস্তু দেখিলোঁ। গতিকে ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব। ধন্যবাদ।